চ' গাইজ ধুনীয়াকৈ আমি কলীয়াপানীৰ পৰা সত্ৰৰ পৰা ওলালোঁ ধুনীয়াকৈ তো সত্ৰৰ পৰা ওলাই মেলি ধুনীয়াকৈ এতিয়া যাম কৃষি বিজ্ঞান কেন্দ্ৰলৈ মুখতে ফুটা নাই তো ধুনীয়াকৈ যাম আৰু যাব আৰু এইটো হৈছে কলীয়াপানী বৰনামঘৰ আৰু কাষত এটা তেতিয়া লাগি আছে বজাৰখন এইখন বজাৰখন কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মুখতে আছে এয়া দেখিছেনে ধান আৰু মীন পালন মানে মাছ পালনৰ এয়া দেখিছে ধুনীয়াকৈ আছে ইয়াতে মানে খেতি কৰে আৰু চাগে তো সেয়াই আৰু ইয়াৰ সন্মুখতে আছে আৰু দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকক মাটি কঁঠাল বাগান এইফালে দিব আৰু এইডোখৰ হৈছে সোমাই অহা ডোখৰ মানে ফ্ৰণ্টৰ ভাগ তো গাইজ আমি সোমাই আহিলোঁ ধুনীয়াকৈ ভিতৰলৈ টিকেট চিষ্টেম বাৰু নহয় দেই ধুনীয়া আকৌ ভালকৈ চাবলৈ মেলিবলৈ কি বা আছে কি বা নাই মানে এইখন দেখিছে এইখন নিশ্চয় হেৰি লিখা লাগিছে এখন মানে গছপুলি চছপুলি ধুনীয়াকৈ থাকিব প্লেণ্টেশ্যন থাকিব সেই আপোনালোকক ধুনীয়াকৈ দেখাম এয়া দেখিছে তামোল পুলি ৰোৱা আছে ইয়াতে তামোল পুলিয়ে নহয় বহুত আৰু কিবা কিবি আছে বাঁহ পুলি চুলি এনেকৈ ধুনীয়াকৈ সজাই থোৱা আছে মানে পুলিবিলাক চব তো ভাল লাগিছে আৰু এই প্লেণ্টেশ্যনবিলাক দেখি পেলাই কল পুলি আম পুলি চব পুলি আছে দেখিছে এইফালে ধুনীয়াকৈ আছে আৰু এইটো চাইডে আছে বীজৰ গুদাম বাঁহৰ পুলি মৌচুমী গছৰ পুলি আৰু এইফালে আছে আৱাসিক এলেকা মানে বুজি পাইছে আৰু যিসকলে ইয়াত কৰ্মকৰ্তা তো তেওঁলোকে থাকে আৰু এইবিলাক হৈছে কি এইবিলাক হৈছে ড্ৰেগন ফ্ৰুইট বাৰু ইভাগে দেখি পাইছোঁ কিন্তু ওচৰৰ পৰা এনেকৈ দেখা পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে দেখা পাইছোঁ হয়তো বহুতে হাঁহিব পাৰে এইটো বুলি কয় এতিয়ালৈকে দেখা নাই কিন্তু মই সঁচা কথা কৈছোঁ এইটো এতিয়ালৈকে দেখা নাই আজি দেখিছোঁ সন্মুখৰ পৰা সেয়াই আৰু ভাল লাগিছে দেখি পেলাই আৰু এইটো দেখিছে আপেল বগৰীৰ বাগান মানে দুইটা একেটাই মানে কি মানে ডাঙৰ পাতবোৰ ডাঙৰ লাগিছে সেইকাৰণে পাতবোৰ চিনাকি লাগিছে পাতবোৰ ডাঙৰ এইফালে আছে মৌচুমী টেঙাৰ বাগান এয়া এইখন মৌচুমী টেঙাৰ বাগান চব কিমান ধুনীয়া চ' বিউটিফুল গাইজ এতিয়া আমি কলীয়াপানী জেগাডোখৰ আৰু ইয়াৰ মানে এইডোখৰ হৈছে আউনীআটী সত্ৰ তাৰপাছত আমি ইয়াত সোমালোঁ অসম কৃষি মানে কি কয় এগ্ৰিকালচাৰ যোৰহাটৰ এগ্ৰিকালচাৰ আণ্ডাৰতে আছে আৰু ইয়াত কিবাকিবি হয় মাটি মানে কিবাকিবি আছে আৰু খেতি কৰা তেনেকৈ কিবাকিবি কৰা তো সেনেকৈ তাতো সোমালোঁ ধুনীয়াকৈ সোমাই মেলি আহিলোঁ আৰু সেয়াই আৰু ভাল লাগিলে আহি পেলাই আগতে আচলতে ইমান ধুনীয়া কিছুমান দৃশ্য দেখা নাছিলোঁ কিন্তু আজি দেখিলোঁ ভাল লাগিলে খালি ৰাস্তাটো বহুত বেয়া সেইটো কাৰণে বেয়া লাগিছে আৰু এতিয়া যাওঁ আৰু ধুনীয়াকৈ কিবা এটা সোমাই কিবা এটা খাওঁ আৰু ধুনীয়াকৈ দেখাম আপোনালোকৰ চাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি তাৰ পৰা আহি আমি ডাইৰেক্ট এয়া এফচি ধাবা আমি সেইদিনাখনি সোমাইছিলে বাৰু ইয়াত তথাপিতো আজি ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম ইয়ালৈ আহিছোঁ আৰু তো গাইজ ধুনীয়াকৈ আহি পালোহি সেই মুখখন কিবা লাগিছে হেলমেটটোকে খোলা নাই কি যে হেলমেট তো গাইজ আহি পালোহি আৰু
ফকতীয়া কিছুমান হেৰি কৰি পেলাই ধুনীয়াকৈ কৃষ্ণচূড়াৰ তলত আইঐ দেখি কৃষ্ণচূড়াৰ তলত ধুনীয়াকৈ কুকুৰা পোৱালি কেইটামান আছে আমি আগৰবাৰ ইয়াতে সোমাইছিলোঁ ইহঁতিকেইটা বাৰু নাহিলে আমি আহিছিলোঁ আগতে মই ভিডিঅ' এটা কৰিছিলোঁ ইয়াতে কিন্তু তথাপিতো আজিও ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিম আৰু এইফালে পুৰণা কাৰণে ধুনীয়াকৈ ৰাখি আছে মানে চবতছে আজি বেষ্ট মোৰ ঠাইটুকুৰা হ'ল এই যে মাছ মই আগৰ ভিডিঅ'ত আগত পাই গৈছে ন মাছৰ যিটো হেৰি নাই সেইটো মানে ক'ব নোৱাৰোঁ সেইটোৱে চবতছে বেষ্ট মাহৰ কাৰণে টাটা বাই বাই গাইছ জুলাই মাহটো আৰু টাটা বাই বাই জুন মাহটো এতিয়া ধুনীয়াকৈ খতমেই হ'ল আজি সেয়াই আৰু কাইলৈ পৰা বন্ধ একো নাই ঘৰত আৰু আমনি লাগিব বৰিং লাগিব আৰু মোৰ ফেনৰ লগত বহিবলৈ পালে ভাল আছিলে আৰু গাইজ এয়া গোটেইখিনি মিলি ধুনীয়াকৈ লৈ ল'লোঁ আৰু পুৰি তাৰপাছতে আজি একদম এতিয়া মজা আছে আৰু সিহঁতকেইটা আছে আৰু এইফালে আৰু এতিয়া খাম 1 2 3 কিহেতু কিহেতু বোলে হেৰিটো দেখাই নাই পেপচি কোকা ক'লা পেপচি খাব লৈছে আৰু ধুনীয়াকৈ পেপচি সেইফালে পালেই চা আমি পেপচি A few moments later. So guys, আজি বিদায় আৰু জুলাই মাহটো নাপাওঁ বাই বাই চবকে টাটা বাই বাই এয়া অমৰ বাই বাই ৰবি বাই বাই কৈ দিয়া যাওঁগৈ আৰু আজি জুলাই মাহটো লগ নাপাওঁ আৰু বাকী আগষ্টৰ পৰা ক্লাছ হ'ব আমাৰ আগষ্টৰ পৰা লগ পাম ধুনীয়াকৈ জুলাই মাহত যদি কেনেবাকৈ ক'ৰবালৈ যোৱা হয় তেতিয়া লগ পাম আৰু নহ'লে লগ নাপাওঁ এয়া আৰু সিহঁতি ধুনীয়াকৈ গাড়ী চাড়ী লৈ ল'লে আৰু বাই বাই ত' গাইজ ব্লগটো ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব